সকলোৱে চাগে ৰেজিষ্ট্ৰেশ্যন কৰি হৈ গ'ল। এতিয়া আপোনালোকে কেনেকৈ গছপুলি ফটো আপলোড কৰিব তাকে মই অকণমান দেখাবলৈ লৈছোঁ। আপোনালোকে প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাই যাব আৰু আপোনালোকে GPS কেমেৰা ডাউনলোড কৰিব, লগতে অমৃত বৃক্ষ আন্দোলন ডাউনলোড কৰিব। GPS কেমেৰাত ফটোটো মাৰিব লাগিব গছপুলি ৰুই থকা সময়ত। এতিয়া আপোনালোকে চাই যাওক, মোৰ ছেকেণ্ড লাইনত দেখা পাইছে অমৃত বৃক্ষ আন্দোলন। এপছটো এনেকৈ অন কৰিব। অন কৰাৰ লগে লগে আপোনালোকৰ ওপৰত এনেকৈ আহিব, তলত দেখা পাইছে হোম ৰেজিষ্ট্ৰেশ্যন লগ ইন। আপোনালোকে লগ ইনটোত ক্লিক কৰিব। লগ ইনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মোবাইল নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে ইয়াতে মাৰি দিব, নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। মই এতিয়া মাৰি দিছোঁ চাওক। মাৰি দিয়াৰ লগে লগে গেট OTP চুই দিব। এতিয়া ইয়াত আছে 180 ছেকেণ্ড দেখা পাইছে। এতিয়া ইয়াতে OTPটো আহিব। OTPটো মোৰ আহিলে দেখা পাইছে। OTPটো অহাৰ লগে লগে OTPটো আৰু লগতে এইটো কেপচাৰটো ছাইডৰ ঘৰত যিটো লিখা থাকে এনেকৈ লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে দেখা পাইছেনে মেম্বাৰৰ নামেহেঁতি, গোটৰ নামেহেঁতি ধুনীয়াকৈ আপলোড হৈ গৈছে। এতিয়া আমি ফটোটো আপলোড কৰিব লাগিব। আপলোড ফটো তাতে চুই দিব। চুই দিয়াৰ লগে লগে অ'পেন কেমেৰা, অ'পেন গেলেৰী। অ'পেন কেমেৰা হ'লে মানে আমাৰ অকণমান দিগদাৰ হয়, গছপুলি ৰুই থকা সময়তে ফটোটো মাৰিবলগীয়া হয়। কিন্তু আপুনি অ'পেন গেলেৰীত আপুনি মানে GPS কেমেৰাত ফটোটো মাৰি থৈ মানে লাহে লাহে কৰি থাকিব পাৰিব। এতিয়া দেখা পাইছে ইয়াত গছৰ নাম ওলাই। আপুনি যিজোপা গছ ৰুব সেই গছজোপা আপুনি ইয়াতে চিলেক্ট কৰি ল'ব। যি ৰুৱে আপোনাৰ নিজৰ কথা। মই এতিয়া এজাৰটোকে এনেই চিলেক্ট কৰি দেখাইছোঁ আপোনালোকক। এজাৰটো মই চিলেক্ট কৰিলোঁ, কিন্তু মোৰ এজাৰ ফটো নাই, মই এনেই উদাহৰণ দিবলৈ লৈছোঁ। এতিয়া মই অ'পেন গেলেৰী এলাউ কৰিছোঁ। অ'পেন গেলেৰী মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো দেখা পাইছে নহয় এতিয়া। ইয়াত আপোনালোকে অ'পেন কেমেৰা অন কৰিলে সেয়া মই ক'লোৱে, আৰু অ'পেন গেলেৰী, মই এতিয়া অ'পেন গেলেৰীটো অন কৰিছোঁ। ইয়াৰ গেলেৰী দেখিলে, গেলেৰীত মই এনেই গছপুলি এটা ফটো মাৰি থৈছোঁ। গছপুলিটো দেখা পাইছে। গছপুলিটো এনেকৈ ধৰি লওক আপুনি মানুহজনীৰ সৈতে থাকিব, কিন্তু এতিয়া মই উদাহৰণ দিবৰ কাৰণে ফটোটো দি দেখাইছোঁ। এতিয়া ইয়াত আপলোড কৰিলেই হৈ গ'ল। ইমানডোখৰলৈকে শিকাই দিছোঁ। এনেকৈ আপোনালোকে 7খন ফটো আপলোড কৰিব লাগিব। ভিডিঅ'টো ইমানলৈকে আছিল। আপোনালোকে সকলোৱে চাই যাতে উপকৃত হয় তাৰে কামনা কৰিলোঁ।